নিবিচাৰি আমিও জানো আৰু আপুনি চাওক আজিৰ দিনত আপচুৱে যিটো সময়ত বিটিচি একৰ্ড হৈছিলে সেই সময়ত ইহঁতে ইমান মানে বিৰোধিতা কৰিব নালাগিছিল আমি জবৰদস্ত ৰিস্ক লৈ পেলাই আমি এইটো চহী কৰিছে ইয়াত আমি বেলেগ সংগঠনৰ পৰা বহুত সহায় পাইছে যেনেকৈ আসু বেংগলী বৰ্ষা কোচ ৰাজবংশী সন্মিলনী এনেকুৱা আমচু মুঠতে সব জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ পৰা আমি সাপোৰ্ট পাইছিলো ইয়াৰ কাৰণেহে বিটিচি চুক্তি হৈছে নহলে হয় কিন্তু অসমৰ যিমান জাতীয় সংগঠন আছে এইবিলাক সাপোৰ্ট দিয়া ক্ষেত্ৰতো সেই সময়ত আপচুৱে সেইটো সাপোৰ্ট কৰা নাই এইটো কিমান আকৌ সেইটো আজি ইহঁতে দেখিছে যে সঁচাকে বিটিচি চুক্তিটো বেয়া নহয়তো সেই পাৱাৰটো আমি কেপচাৰ কৰিব লাগে এতিয়া বিটিচি কেপচাৰ কাৰণেহে লাগি আছে বেলেগ একো নাই ছেপাৰেট ষ্টেট ইছ্যু সেইটো ধৰি লয় এইটো বেলেগ একো নাই এটা আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে আচ্ছা আলফা আলোচনাটো আপুনি ক'লে যে অলপ ঠিকেই চলি থকা বুলি ক'লে চলি আছে কিন্তু আপুনি পৰেশ বৰুৱাৰ কথা এটা এইখিনিতে আহিব কাৰণ পৰেশ বৰুৱাৰ অবিহনে আমিও শান্তি প্ৰক্ৰিয়াত আছিলোতো যেতিয়া আছিল ভাৰত চৰকাৰে বিচাৰে যে পৰেশ বৰুৱাক আনিব লাগে যেনে তেনে দুভাগ কৰি নহ'ব পজিটিভ লাইনত যদি ভাৰত চৰকাৰ বা অসম চৰকাৰে যদি পজিটিভ লাইনত আলোচনাটো লৈ যায় অসমৰ স্বাৰ্থত তেতিয়াহ'লে নিশ্চয় পোৱা নাই কিন্তু এইটো অসম্ভৱ আমাৰ কাৰণে সম্ভৱ নহ'ব মানি লোৱাটো সম্ভৱ নহয় এইটো পজিবল নহয় নাগালেণ্ডৰ কাৰণে NSNে গ্ৰেটাৰ নাগালেণ্ডৰ কাৰণে NSNে যিটো চুক্তি বা ফ্ৰেমৱৰ্ক বনাইছে ভাৰত চৰকাৰৰ লগত সেইটো বহুত পইণ্ট আছে সেইবিলাক হওক আমাৰ আপত্তি নাই কিন্তু সেই লেণ্ডৰ ক্ষেত্ৰত এইটো অলপ আমাৰ এৰিয়াৰ সোমাই দিয়াটো এইটো সম্ভৱ নহয় আপোনাৰ আকৌ 50-50 আমি আছিলো এতিয়া আকৌ 70-30 এটা ওলাইছে হীৰা কৰ্ণিয়াৰ মুখেদি নাই সেইটো আমাৰ কোনো আপত্তি নাই অসমৰ যিমান বুদ্ধিজীৱী আছে বা ভাৰতৰ যিমান বুদ্ধিজীৱী আছে বা ভাৰত চৰকাৰে বা অসম চৰকাৰে যদি কৰি দিয়ে আমাৰ আপত্তি নাই কিন্তু এইফালেও ডিভাইড 50-50 থাকিব লাগিব ডিভাইড 50-50 থাকক 70 থাকক চবকে সন্তোষ কৰিব লাগিব আচ্ছা আপুনি এই মঞ্চৰ পৰা মই আশা কৰিম যে এটা আশ্বাস দিব লাগে বড়োসকলক হৈছেতো আজি তাৰিখত যিটো মডেল বিটিচি তেওঁলোক অংশীদাৰ হ'ব পাৰে নিৰ্ভয়ে থাকে একদম মই কৈছো বহুত মিটিঙত মই কৈ থাকো যে অকল যদি বিটিচি মডেল হ'ব লাগে তেতিয়াহ'লে অকল ৰাস্তা দলং বা বিল্ডিং বনাইলে নহ'ব ইয়াত আমাৰ বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে অধিকাৰ সমানেই হ'ব লাগিব সমান মানে সেইটো যিটো সেই যিটো 6 শিডিউলৰ যিটো প্ৰভিজন ট্ৰাইবেলৰ যিটো প্ৰভিজন বা জেনেৰেল মানুহসকলৰ যিটো জীয়াই থকাৰ যিটো অধিকাৰ এইটো পাই থাকিব লাগিব চাকৰি বাকৰি ক্ষেত্ৰতে হওক বা যিকোনো কাম কাজত এইটো আমি একেলগে লৈ যাব পাৰিব লাগিব তেতিয়াহে বিটিচিটো মডেল হ'ব আপুনি সেইটো লাইনতে মই কাম কৰি আছো বেলেগ তেওঁলোক শংকিত হোৱাৰ কাৰণে এইটো ক'ব সিহঁতে কোনো দিন ভয় খাব লগা নাই বা শংকিত হ'ব নালাগে বিটিচিত আমি আছো কাক ভয় কৰে NDP
এনটিপিটো শেষ এতিয়া শেষ পায়াৰ কৰি পেলাই আলোচনা কৰি কৰি কেতিয়া যে একৰূপ নাজানো মই থকা সময়ত কাকো ভয় কৰিব নালাগে ভৱিষ্যতক ভয় কৰিব নালাগে আছে বাছ বা বিজেপি শাসন কৰক বা কংগ্ৰেছে শাসন কৰক বা এজিপিয়ে শাসন কৰক সেইবিলাক ব্ৰিটিছৰ যিটো মানে জেনেৰেল মানুহসকলৰ অধিকাৰ সেইটো এচিটিছ আহিব বাছ এইটো আপোনাৰ ক'বলগীয়া এই মুহূৰ্তত আৰু আপোনাৰ সৰলতা উদ্দেশ্য এই সকলোৱে স্বীকাৰ কৰে আমি বিভিন্নজনৰ লগত কথা পাতো কিন্তু এইটো অভিযোগো শুনা যায় যে হাগ্ৰামৰ মহিলাৰে মাজে মাজে অলপ তেওঁৰে মানুহৰ দ্বাৰা অলপ বিপথে পৰিচালিত হয় প্ৰভাৱিত হয় নাই এইটো পলিটিক্সত থাকে কোনোবা হয়তো নিশ্চয় কোনোবা আমাৰ পাৰ্টিৰে মানুহ এজন দুইজনে হয়তো নিশ্চয় মোৰ লিডাৰশ্বিপটো ভাল পোৱা নাই সেইটো মানে গাত দি লৈ পেলাই এইবিলাক থাকে নিজৰ গাত যিটো মানে মই যে দেখি আছে সি ভাল কাম কৰা নাই তাক অলপ ঠিক কৰি এইবিলাক গম পাই লাগিব গম পাই পেলাই মোৰ বিৰুদ্ধে আপোনাৰ বিৰুদ্ধে আহিবই কিন্তু আপোনাক অলপ লগত থাকিও অলপ ইনফ্লুৱেঞ্চ কৰি অলপ বেলেগ ধৰণে লৈ যাব খোজে আপুনি গম পাই যায়নে এইবিলাক গম পাওঁ মই গম পাওঁ নোৱাৰিব মোক এনেকুৱা ক'ত পাৰিব সাহস আছে মোক এনেকুৱা কিয় নাই পাত্তা নিদিওঁ মই এইবিলাক পাত্তা নিদিওঁ মই আচ্ছা আপোনাৰ এটা ধৰক পতঞ্জলীক আমি ভূমি প্ৰদানৰ বিতৰ্ক হৈছে ৰবি শংকৰক ভূমি প্ৰদানক লৈ লাগিছে অসন্তুষ্টি বাহিৰা মানুহক কিয় ভূমি আবণ্টন দিয়া হৈছে প্ৰশ্ন উঠিছে আজি আপোনালোকৰ বিষয়টো লৈ এইটো প্ৰাসংগিক হৈছে এইবিলাক বিটিচি বা অসমৰ উন্নতি হ'ব লাগে না নাই অসমৰ বিটিচি হওক বা ডিমা হাছাও হওক বা ৰাভা হাছং হওক বা আমাৰ মিচিং কাউন্সিল হওক সেই আমি গোটেই অসমৰ ভিতৰতে আছে যিকোনো জাগা ডেভেলপ হোৱাটো চবেই বিচাৰে কোকৰাঝাৰ হওক লখিমপুৰ হওক বা দুধনৈ হওক বা গোৱালপাৰা বা ডিফু চবেই বিচাৰে আমি সেইটোৱে বিচাৰো যে আজি পাঠানজুলিত মাটি দিছে আৰু আমাকো মাটি দিছো আৰু আমি মুঠতে আমি মাটি দিয়া ক্ষেত্ৰত কোনোবা যদি ইনভেষ্টৰ আহে তাকো আমি দি দিমে আৰু আপুনি চাওক আজি অসমৰ বহুত ইনভেষ্টৰ আহি আছে এতিয়া ইয়াৰ কাৰণেও আমি অকল পাঠানজুলি নহয় আপোনালোকে অলপমান চৰ্তবিলাক নাচাব জানো স্থানীয় নাই থলুৱা মানুহৰ অধিকাৰ এনেকুৱা সেই মাটিবিলাক আমি ডাইৰেক্ট দিয়া নাই লিজত দিয়ে আৰু ইয়াত দিয়া চৰ্তত আমাৰ লোকেল বেনিফিট হ'ব লাগিব যিবিলাক স্বাৰ্থৰ ৰক্ষা হ'ব লাগিব এইবিলাক থাকে এনে ফ্ৰী নিদিয়ে আৰু আপুনি চাওক এতিয়া সোলাৰ পাৱাৰ প্লেণ্ট বহাবৰ কাৰণে 1000 বিঘা মাটি লাগে এতিয়া সেইটো আমি চাই আছো ক'ত দিব পাৰে আৰু আমি সেইদিনা 22 তাৰিখত ফেব্ৰুৱাৰী 22 তাৰিখত টেলিকমিউনিকেশ্যন অফ ইণ্ডিয়া লিমিটেড TCIL ইয়াৰ লগতো MOU কৰিছো যে ইহঁতৰ কাৰণে বহুত বড'ল হওক মাটি লাগিব হওক চিৰাং হওক ইহঁতে যেনিবা সোলাৰ প্লানৰ কথা কৈছে
টুৰিজমৰ কাৰণে কথা কৈছে বা বহুত প্ৰজেক্ট সৈনিক স্কুল মেডিকেল কলেজ এইবিলাকৰ কথা আলোচনা হৈছে এমঅইউ হৈছে সেইবিলাক আমি চবকে দিম আমি অকল পাঠানজুলি স্থানীয় হেৰিবিলাক স্থানীয় ৰাইজৰ স্বাৰ্থটো ৰক্ষা আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত 18 চনত আমি 300 কোটি পাবলৈ কৈ আছো মানে বাজেটত পাব সেইটো আছিলে আৰু আমাৰ মেডিকেল কলেজ কোকৰাঝাৰত সেইটো এই বাজেটত আহিব লাগে আৰু ঠিক তেনেকুৱা ওদালগুৰি ইঞ্জিনিয়াৰিং কলেজ আৰু এগ্ৰিকালচাৰ কলেজ এইবিলাকে আৰু আমাৰ কাৰ্বি আংলঙৰ বড়োসকলৰ যিটো ST হিলছ সেইটো হ'ব লাগিছিল সেইটো মততে মানে প্ৰায় ফাইনাল পজিশন এইবিলাক মানে চৰ্তবিলাক প্ৰায় পূৰণ হ'বলৈ গৈ আছে আচ্ছা তাৰ মাজত এটা এখন চৰকাৰে 2 বছৰত মন্ত্ৰীসভাখন কমপ্লিট কৰিব নোৱাৰাটো সম্পূৰ্ণ কৰিব নোৱাৰাটো এটা বৰ ডাঙৰ কথা এনে চাবলৈ গ'লে আমাৰ দৃষ্টিত বাৰে বাৰে সম্প্ৰসাৰণৰ কথা ওলাইছে পিছুৱাইছে কি কাৰণে কিয় হৈছে এনেকুৱা সেইটো কি কাৰণ আমি বুজি নাপাওঁ মূলতে সময়মতে হ'ব লাগিছিল বা একেবাৰে কৰিলে আৰু বেছি ভাল আছিলে যে মই কিন্তু ভাবো আমাৰ বিটিচি উন্নয়নৰ ক্ষেত্ৰত মানে মন্ত্ৰী ইমান জৰুৰী নহয় দৰকাৰী নাই মন্ত্ৰী নাথাকিলেও চলিব পাৰি আমি আপোনালোকৰ কাৰণে খুব দৰকাৰী নহয় এইটো ইমান কিবা নহয় হয় গোটেই অসমৰ আপোনালোকৰ ফালৰ পৰাতো মন্ত্ৰীসভাত আৰু এজন নাই ভালেতো ভাল নাফালেও আপত্তি নাই কিন্তু আমাক সেই যিবিলাক চৰ্ত সেইবিলাক পূৰণ কৰিলেই হ'ল কিন্তু গোটেই অসমৰ ৰাইজে বিচাৰি আছে মন্ত্ৰীসভাটো আৰু এক্সপানশ্যন অসমৰ ৰাইজে কিন্তু আপোনাক এতিয়া আৰু অকল BTAD বুলি নহয় অসমৰ নেতা হিচাপে চাব খোজে আপুনি চৰকাৰখনৰ কাম কাজ লৈ কিমান সন্তুষ্ট চৰকাৰৰ কাম কাজ লৈ পেলাই আমি পুৰা ছেটিছফাইড আৰু আমি আমাৰ মন্ত্ৰী প্ৰমীলা বাইদেউৰ কথা হওক বা আমাৰ ৰিহন দৈমাৰীৰ কথা হওক ইহঁতক আমি ইমান প্ৰেছাৰ নিদিওঁ যে আপোনালোকে BTCৰ কাৰণে কাম কৰিব লাগে বুলি যাতে BTCৰ কাৰণে আমি যথেষ্ট ইহঁতে গোটেই অসমটো চাব লাগে যিহেতু এজন মন্ত্ৰী হলে যেনিবা আমি BPF হিচাপে মন্ত্ৰী আৰু এজন পালে সেই BPF মন্ত্ৰীয়ে অকল BTCৰ কাৰণে কাম নকৰিব গোটেই অসমৰ কাৰণে যিহেতু কাম কৰিব লাগে আমাৰ মন্ত্ৰী 2 জন আছে আমাৰ BTCত ইমান কিবা নাই দৰকাৰ নাই আমি যথেষ্ট কিন্তু 2 গৰাকী মন্ত্ৰীয়ে খুব স্বাধীনভাৱে কাম কৰাৰ সুযোগ পোৱা নাই বুলি বহু সময়ত তেওঁলোকৰ খুব হস্তক্ষেপ হয় বুলি এটা অভিযোগ আছে নাই নাই আমি হস্তক্ষেপ নকৰোঁ আপোনালোকে নকৰিলেও অন্য ওপৰৰ পৰা নাই ইহঁতৰ কথা সেইটো ইহঁতৰ ভিতৰত কেতিয়াবা অসুবিধাৰ কথা ইহঁতেতো মোক এনেকুৱা অসুবিধাৰ কথা কোৱা নাই মোৰ ওচৰত কোৱা নাই মোক যদি এনেকুৱা কমপ্লেইন দিলে হয় মই ডাইৰেক্ট CM ছাৰক ক'লে হয় যে আপুনি বোলে এনেকুৱা আমাৰ মন্ত্ৰীসকলক ফ্ৰী দিয়া নাই সেই কমপ্লেইনটো যদি মই পালে হয় মই ডাইৰেক্ট ক'লে হয় কিন্তু মোকতো এনেকুৱা কমপ্লেইন দিয়া নাই ইহঁতে আচ্ছা ৰিহন দৈমাৰী কিন্তু যোগান বিভাগত ব্যৰ্থ হ'ব বুলি ক'ব লাগিব কাৰণ বয় বস্তুৰ দাম ইত্যাদি এইবিলাক
এইবিলাক সিহঁতে নিজেই এদিন স্বীকাৰ কৰিছে ধৰিব লাগে কথাটো পাতিব লাগে সেইবিলাক বিষয় লৈ মই দেখিছো মিডিয়াতো দেখিছো ফ্ৰেণ্ড মিডিয়াতো দেখিছো বা বাজাৰৰ ৰাইজবিলাক কোৱাটো ময়ো দেখিছো কিন্তু আচলতে ইহঁতে মোৰ ওচৰত আহিব লাগিছিল কথা পাতিবলৈ অহা নাই আমিতো ইণ্ডিপেণ্ডেণ্ট দি আছে আপোনালোকে কি কৰে কৰক কিন্তু আজি যদি ৰিহন বা ফৰ্মুলা বাইদেৱে যদি কয় যে আমাৰ এনেকুৱা ফ্ৰী দিয়া নাই কাম কৰিবলৈ এনেকুৱা হস্তক্ষেপ কৰি আছে এনেকুৱা যদি কমপ্লেইন দিয়ে মোক তেতিয়া মই ডাইৰেক্ট ফ্ৰী কৰি দিব পাৰোঁ অভিলাষী ব্ৰহ্ম খুব সক্ৰিয় এইটো সদায় দেখাই যায় মিডিয়াত দেখাই যায় কিন্তু এটা খুব বন বিভাগত যিটো ডাঙৰ লবি থাকে আৰু এইটো সকলোৱে জানে কোটি কোটি টকাৰ কাৰবাৰ হয় এতিয়া আমি ৰকিবুল হুছেইনৰ ক্ষেত্ৰতে দেখিছো কেনেকুৱা অভিযোগ আহিছে এটা অভিলাষী ব্ৰহ্মক আঁতৰাবৰ কাৰণে এটা ডাঙৰ লবি কিন্তু সদায় সক্ৰিয় হৈ আছে এইটো মই কম নাপাওঁ সেইটো নোৱাৰিব নেকি মোৰ পৰা যদি চিগনেল নাপায় কেনেকৈ মন্ত্ৰীৰ পৰা আঁতৰিব পাৰিব মই ক'ব লাগিব আপোনাক তেনেকুৱা ধনৰ টোপোলা লৈ লৈ কোনোবা গৈছে নেকি এনেকুৱা পইচা খোৱা মানুহ নহয় নহয় কিন্তু চেষ্টা কৰিছে নেকি নাই নাই এনেকুৱাতো অহা নাই মোৰ তাত অহা নাই কিন্তু প্ৰমীলা বাণী ব্ৰহ্মই মোৰ এটা সাক্ষাৎকাৰ কৈছিলে যে কিমান টকা অফাৰ তেওঁক দিছিলে কিন্তু তেওঁ এইবিলাক গ্ৰহণ কৰা নাই এইবিলাক কথা প্ৰমীলা বাইদেৱে যদিও কৈছে মই নাজানো তো ক'বও পাৰে সি চেষ্টাটো কৰিবই আৰু চেষ্টাটো কৰিবই বিজেপিয়ে BTADত তেওঁলোকৰ দলটো শক্তিশালী কৰাৰ নামত কিছুমান নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু এই লৈ আপোনাৰ ৰঞ্জিত দাসৰ লগত মাজে মাজে কটাকটিও হৈছে আৰু বহুতে তেওঁতো ৰঞ্জিত দাসে BTC দখল কৰা হুংকাৰ দিছে পাৰিব নেকি বিজেপিয়ে পাৰিব নেকি এইটো সম্ভৱ নহয় আমাৰ যিটো বিজেপি বা BPFৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং সেইটো ঠিকেই চলি আছে আজিৰ দিনত যদি বিজেপিয়ে কয় যেনিবা BTC দখল কৰিব লাগে ইহঁতে BTC দখল কৰক মই অসমটো দখল কৰিম পাৰিব এৰি দিব লাগিব মই যদি গোটেই অসমত ঘূৰে পাৰিব সব উল্টা পাল্টা হৈ যাব অকল BTC দখলৰ কথা কিয় কয় গোটেই অসম দখলৰ কথা কওক বিজেপি প্ৰেচিডেণ্ট ডাঙৰীয়াই মই তেওঁলোকেতো অসম দখল কৰিছেই মোটামুটি ভৱিষ্যতো এতিয়াতো কৰিছে পিছত এইবিলাক কথা কওক কি BTC দখল কৰিম 2020ত ইলেকশ্যন আছে কৰিলে হ'ল আপোনালোকে BTCটো শাসন কৰক বিজেপিয়ে মই গোটেই অসমটো মই শাসন কৰিম ভাল হ'ল না এতিয়া কিন্তু আপোনালোকৰ চুক্তি আছে বুজি আছে কিয় এইটো কথা কৈ তেওঁ নাজানো ইহঁতৰ কথাটো মই নাজানো মুঠতে যেতিয়া ইলেকশ্যন আহিব তেতিয়া কম যথেষ্ট অভিজ্ঞ ৰাজনীতিবিদ নাই সেইটো দলৰ কথা না ব্যক্তিগত কথা কৈছিলে সি BTC দখল কৰিম বা ক'ৰবাত তাৰ যিমান যিখিনি ৱাৰ্কাৰ আছে বিতলত কিছুমান এইবিলাক কৈ ফুৰি আছে কিন্তু BTCত বিজেপি কৰি লাভ নাই কোনো লাভ নাই যিবিলাক বিজেপিত সোমাইছে এইবিলাকতো আমাৰ ৰিজেক্টেড মাল এইবিলাকে আঁতৰি যোৱা ৰিজেক্ট মাল চব দুৰ্নীতি কৰি পেলাই যোৱা সেইবিলাকে গৈ বিজেপি কৰিছে বিজেপি কৰিবলৈ বিৰাট লেকচাৰ ইহঁতৰ কোটা লৈ
নাকি কোনোবা আমাৰ পাব্লিকে চবে চিনি পায় ইহঁতক চবে চিনি পায় ইহঁতে আমাৰ দলৰে মানুহ আছিল এনেকুৱা খাৰাপকে কৰি পেলাই পালে বিজেপি কৰি পেলাই এতিয়া বিৰাট পাপ হ'ব তাই এইবিলাক ক'ত হ'ব আমাৰ ইয়াত হিন্দু বাংলাদেশী যিটো ধৰক অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰশ্ন জনজাতিসকলৰ ভৱিষ্যত জাতি জনগোষ্ঠী সকলোৰে কাৰণে এটা খুব উদ্বেগজনক কথা আমাক বহুত বিপদত পেলাব শেষত কিন্তু দেখা গ'ল যে এইটো নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত আপুনি সমৰ্থন জনালে এটা পৰ্যায়ত এইটো স্থিতি এতিয়া আছে নেকি আপোনাৰ নাই নাই মই সেইটো এনেকুৱা কৈছে যে ভাৰত সংবিধানৰ কথা আছে আজিৰ দিনত ৰাজনীতিৰ লাভালাভৰ কাৰণে যদি কোনোবা যদি চৰকাৰে যদি কৰে এইটো কনষ্টিটিউচনেল আপুনি সেইটো যদি হিন্দু বাঙালীক যদি নাগৰিকত্ব কৰিব লাগে সেইটোতো পাৰ্লিয়ামেণ্টত কথা আহিব পাৰ্লিয়ামেণ্টত বিল পাছ কৰিব লাগিব কিবা এমেণ্ডমেণ্ট আনিব লাগিব তেতিয়াহে হ'ব আমাৰ ইয়াত ক'ব লগা একো নাই আজি সংবিধানে যি কৰে সেইটোই মানি চলিম আমি হ'লেও অসমৰ ভাষা সংস্কৃতিৰ প্ৰশ্ন আপোনালোকৰ সকলোৰে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত হিন্দু বাংলাদেশী এটা ডাঙৰ মানে প্ৰত্যাহ্বান এটা এইটো ক্ষেত্ৰত আপুনি আশা কৰে অসমৰ ৰাইজ থলুৱা মানুহে যে আপুনি ইয়াৰ ক্ষেত্ৰত বাধা দিয়া উচিত হ'ব কাৰণ ইয়াত এটা অভিসন্ধি আছেতো নাই কাৰণ সংবিধানৰ প্ৰিএম্বুলৰ ক'তো নাই যে ভাষাৰ ভিত্তিত এটা হেৰি হ'ব মানে কাৰোবাক নাগৰিকত্ব দিব পাৰিব ধৰ্মৰ ভিত্তিত নাই সেইটো ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই মই ইয়াত মানে অসমৰ অসমীয়া হিচাপে জীয়াই থকাটো চবেই বিচাৰে আমিও বিচাৰো অসমৰ ভাষা সংস্কৃতি জীয়াই থকা ক্ষেত্ৰত আমিও ছাপোৰ্ট আছো ইয়াৰ ক্ষেত্ৰত কোনোবা বেংগলীক যদি নাগৰিকত্ব দি পেলাই আমাৰ অসমীয়া বা বড়ো বা চান বা যিকোনো জাতিৰ যিটো কলা সংস্কৃতি সেইটো যে হেৰাই যাব লাগে সেইটো নহয় আমিতো ইয়াক ছাপোৰ্ট নকৰো আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত